সেই দিন ধৰি পদুমী প্ৰণয়হঁতৰ ঘৰখনৰ সদস্য হৈ পৰিল। প্ৰণয়ৰ মাকে পদুমীক পাকঘৰটোও চমজাই দিলে। ৰাতিপুৱাই ভাত পানী ৰান্ধি পদুমীয়ে সকলোকে খুৱাই বুৱাই চিকচিকীয়াকৈ বাচন বৰ্তনবোৰ ধুই সামৰি থয়। আকৌ প্ৰণয়ৰ মাক দেউতাক স্কুলৰ পৰা আহিলেই চাহ ৰুটি যতনাই সন্মুখত দিয়ে। এদিন পদুমী নহ'লেই তেওঁলোকৰ ঘৰখনত পানীত হাঁহ নচৰা অৱস্থা হয়। পদুমীয়ে দুখন ঘৰৰ কাম কৰিও নিজকে কোনোদিনে দুৰ্বল হ'বলৈ নিদিলে। দুগুণ উৎসাহেৰে কেৱল ইটোৰ পিছত সিটো কাম কৰি গ'ল। প্ৰণয়েও অফিচৰ পৰা আহোঁতে প্ৰায়ে ৰীমাহঁতৰ ঘৰত সোমাই বজাৰ সমাৰ কৰি দি যায়। এনেকৈয়ে কেইবামাহো সিহঁতৰ ঘৰখন সুখ শান্তিৰে পাৰ হ'ল। পদুমী প্ৰণয়হঁতৰ ঘৰখনৰ বাবে মুখ্য মানুহ হৈ পৰিল। ৰীমাই দেউতাকৰ যতন লৈ কলেজলৈ অহা যোৱা কৰিলে। গিৰিধৰেও নিয়মিত দৰৱ খাই যথেষ্ট সুস্থ হৈ উঠিল। সেইদিনা সোমবাৰ আছিল। ৰীমাই দেউতাকক ভাত পানী খুৱাই লগতে দৰৱ কেইটাও খুৱাই আজৰি কৰিলে। বিচনাৰ কাষতে পানীৰ বটল আৰু দুটামান বিস্কুট সদায় থৈ যায়। ৰীমা কলেজৰ পৰা আহি পোৱা দেৰি হয় বাবেই দুপৰীয়া গিৰিধৰে বিস্কুট দুখনমানকে খায়। ৰীমা অহাৰ পিছত আকৌ ভাত খায়। ৰীমা কলেজলৈ ওলাই যোৱাৰ পিছতেই গিৰিধৰৰ হঠাৎ পেটটো খামোচ মাৰি ধৰিলে। তীব্ৰ বিষ অনুভৱ কৰিলে। কিছু সময় বিচনাতে চটফটাই থাকিল। ওচৰতে থকা বটলটোৰ পৰা পানী অকণমানো খাই দিলে, যদিও পেটৰ বিষটো নকমিল। অলপ সময় পেটটো গুজৰি গুমৰি থকাৰ পিছত বৰ জোৰেৰে পায়খানা কৰিবলৈ লাগিল। গিৰিধৰে মনলৈ সাহস গোটাই ঘৰৰ বেৰত ধৰি ধৰি পিছফাল পালেগৈ। বাৰীৰ পিছফালে থকা লেট্ৰিনলৈ যাবলৈ তেওঁ নোৱাৰে। উপায়ান্তৰ বিহীন হৈ তেওঁ পিছফালৰ চোতালতে যেনে তেনে পায়খানা কৰিলে যদিও কুঁৱাৰ পৰা পানী তুলিবলৈ নোৱাৰিলে। অৱশেষত কাষতে থকা পুখুৰীটোলৈ নামি গ'ল গিৰিধৰ। কিন্তু নিয়তিৰ নিষ্ঠুৰ আহ্বানে গিৰিধৰক নি পুখুৰীৰ একেবাৰে দ অংশ পোৱালেগৈ। বহু চেষ্টা কৰিও পানীৰ তলৰ পৰা তেওঁ ওলাই আহিব নোৱাৰিলে। অৱশেষত তেওঁ নিয়তিৰ ওচৰত হাৰ মানিলে। ৰীমা কলেজৰ পৰা আহি আন দিনাৰ দৰে টেবুলত কিতাপৰ বেগটো থৈ দেউতাকৰ বিচনাৰ কাষলৈ গ'ল। বিচনাত দেউতাকক নেদেখি ইফালে সিফালে চাই দেউতা দেউতা কৈ চিঞৰিবলৈ ধৰিলে। কিন্তু ক'তোৱেই দেউতাকক নেদেখি তাইৰ বুকুখন ধপধপাবলৈ ধৰিলে। পিছফালৰ দুৱাৰখন খোলা অৱস্থাত দেখি ৰীমা পিছফালে ওলাই গৈ পায়খানা কৰি থোৱা দেখিলে। কিন্তু দেউতাকক চোতালতো তাই দেখা নাপালে। তাই কুঁৱাৰ তললৈও জুমি চালে, কিন্তু তাতো একো চিন চাপ নাই। উপায়ান্তৰ বিহীন হৈ তাই কান্দি কান্দি চিঞৰ বাখৰ লগালে। তাইৰ কান্দোন শুনি ওচৰ চুবুৰীয়া সকলো গোট খালে। ওচৰৰে ল'ৰা এটাই চাইকেল এখন লৈ গৈ পদুমীক খবৰটো দিলেগৈ। পদুমীয়ে য'ৰে কাম তাতেই এৰি থৈ ঘৰলৈ ঢাপলি মেলিলে। ওচৰৰ ল'ৰাবোৰে গিৰিধৰৰ সন্ধান উলিয়ালে। পুখুৰীৰ পাৰত ভৰিৰ খোজ দেখি সকলো নিশ্চিত হ'ল পুখুৰীতে পৰা বুলি। দুটামান ল'ৰাই পুখুৰীত বুৰিয়াই গিৰিধৰৰ মৃতদেহটো পাৰলৈ উঠাই আনিলে। চাৰিওফালে কন্দা কটা হোৱা দোৱা লাগিল। ৰীমা আৰু পদুমী সংগীহীন হৈ পৰিল। প্ৰণয়ে বাটতেই খবৰটো পাই বাহিৰে বাহিৰে ৰীমাহঁতৰ ঘৰলৈ আহিল। গাঁৱৰ মানুহবোৰ গিৰিধৰৰ মৃতদেহ শ্মশানলৈ নিয়াৰ ব্যৱস্থা কৰিলে। সংজ্ঞাহীন পদুমীক কোনোবাই ধৰি ধৰি আনি গিৰিয়েকৰ ভৰিত শেষ সেৱাভাগ কৰাই তাইৰ কপালৰ সেন্দুৰখিনি মচি দিলে। হঠাতে পদুমী হৈ পৰিল বিধৱা। ঘৰখন উদং হৈ গ'ল। আওহীৰ আন্ধাৰবোৰে ৰীমা আৰু পদুমীক অকস্মাতে গিলি পেলালে। সিহঁতৰ দুখ দেখি পৃথিৱীয়েও বেজাৰৰ চকুলো টুকিলে।